যে এইটো 300 বছৰৰ মানে কম হোৱা নাই, বেছি হৈছে। যিহেতু এইটো উৎসৱত মইনাপুৰীয়া আঠখেলীয়া এইবিলাকে গম নাপায় যে গম নাপায়। আচ্ছা মই ইয়াতে কিছু অলপ মানে জনি অলপ কিবা পৰি যোৱা বুলি কয়। আপোনালোকে পাৰ্বতী পাহাৰ বা পাৰ্বতী মন্দিৰটোৰ যিটো ছানৰাইজৰ ভিউ আৰু ইয়াৰ চাৰিওফালৰ পৰিৱেশটোৰ বিষয়ে, কিন্তু এই মন্দিৰটো ইয়াত স্থাপন হ'ল কেনেকৈ আৰু ই কিমান বছৰ পুৰণি, সকলো বিৱৰণ তাৰ পূজাৰীজনৰ মুখৰ পৰাই জানো আহকচোন। গতিকে আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি একেবাৰে শেষলৈ চাই থাকক আৰু সকলোকে অনুৰোধ কৰিছোঁ যেন এই মন্দিৰটো এবাৰ হ'লেও আপোনালোকে চাবলৈ আহক। তেতিয়াহ'লে ব'লক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। মানে আজি এই 2টা বাজিল, আহিছোঁ পাৰ্বতী পাহাৰ, চকুটুকু ফুলি আছে। যোৱাকালি চাইডলৈ বিয়া চাইছোঁ, তাৰপিছত অহা কোনো প্লেন নাছিল। এই তিলকে ফোন কৰিছে, এইকেইটা আহে বোলে সিহঁতে। তাৰপিছত মই আৰু কি কৰিলোঁ, কোনো এই কেনে বাইক চলাই থকা ভিডিঅ' বনাব নোৱাৰিলোঁ। মই মানে ইয়াতে আছিলোঁ, বামুণী গাঁৱত বিয়া আছে যোৱাকালি। কিবা আৰ্ট কৰিছে, এখন ধুনীয়া আৰ্ট কৰিছে দেই, শিৱ আৰু পাৰ্বতীৰ। চাওকচোন, এইটো চাওক, ওচৰলৈকে যাওঁ। পুলক কোনোবা ধুনীয়া আঁকিছে, পুলক কোনোবা চালিয়া বনাইছা কিন্তু দেই। এই 2টা বাজিল, মানুহ ঘূৰে, আমি উঠি আছোঁ আৰু ৰাতিপুৱা আহিব লাগে। আৰু মই সৰুৰ পৰা মানে ইয়াতে ডাঙৰ হৈছোঁ, ক্লাছ 4লৈকে ইয়াতে আছিলোঁ। তো আমি মানে হাফ পেণ্ট গেঞ্জি পিন্ধি পেলাই মন্দিৰটো উঠিছিলোঁ। তেতিয়া মানে এইবিলাক দেখিছে, এই চিৰিবোৰ বনোৱা নাছিলে পকাৰ, পূৰা কাঁচা আছিলে। বৰষুণ দিলে পিছলি পৰোঁ কেতিয়াবা, তেতিয়া ইমান ফেমাছো নাছিলে। ভিডিঅ'টো ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু নতুন হ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ৰাতিপুৱা আহিব লাগে, ৰাতিপুৱা আহিলে মানে কি জানে, আৰু বিশেষকৈ আপোনাৰ গৰু বিহুৰ দিনাখন উঠে, বহাগ বিহুত। এবাৰ মোৰ বেকগ্ৰাউণ্ড চাওক, গছ চাওক, এই যেন আগতে আমি ৰামায়ণ মহান ৰাম লক্ষ্মণ গৈ থাকে এনেকুৱা জেগা, চাওক গছবোৰ চাওকচোন এবাৰ। তো ব্লক ওখ কিন্তু বহুত দেই। ব্লক ভালো লাগিছে মানে পুৰা বুজি গৈছে মানে। আৰু এইজন মাজুলীত দেই, নমস্কাৰ। ভাবিছোঁ মাজুলীত যাম, ভাবিছোঁ প্লেন কৰিছে অলৰেডি, ৰাসত যাম। ৰাস চাবলৈ মাজুলীলৈ লৈ যাম দুইজনকে। এইখন ভৱন মোৰ থুলমূলকৈ আপোনাৰ মন্দিৰটো থুলমূলকৈ ক'ব পাৰিম আৰু মানে এই মন্দিৰটো এতিয়ালৈকে মানে কিমান চনৰ পৰা পূজা কৰিছিলে এইটো তাৰমানে এতিয়ালৈকে আমি তাৰমানে বৰ্তমান পোৱা মানে এনেই এতিয়া মানে কিছুমান যিবিলাক বয়োজ্যেষ্ঠ মানুহ আছে এইবিলাকক আমি কিছুমান সুধি আছোঁ। সুবিধাত আপোনাৰ তেখেতলোকে কৈছে যে এইটো 300 বছৰৰ কম হোৱা নাই, 300 বছৰৰ বেছি হৈছে, 300 বছৰৰ মানে কম হোৱা নাই, বেছি হৈছে। যিহেতু তেখেতৰ মানে দেউতাহঁতে পূজা কৰিছিলে, তেখেতৰ ককাহঁতে পূজা কৰিছিলে সেই দিনৰ পৰা এনে মানে পূজাটো সেনেকুৱা কৰি আহি আছে। আৰু কামাখ্যাৰ ইয়াতে কিছু অলপ মানে জনি অলপ কিবা পৰি যোৱা বুলি কয়। আৰু কোনোবাই হেনো কয়কে যে ইয়াতে বোলে কোনোবা মানে আগতে এই মায়ে মানে সপোনত মানে কোনোবা এই গৰখীয়া মানে সপোনত মানে দেখাইছে। সপোনত এতিয়া আমি দেখিলোঁ কি আপোনাৰ এই মন্দিৰটো
মানে এইবিলাক নাছিলে, ইয়াৰ মাটি আছিল। মানে 1950 চনৰ পিছৰ পৰা হয় 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 কেতিয়াবা মানে ইয়াতে এই মানে সকলো সেই ৰাইজে কিবা এটা ভাগ ভাগ কৰি দিছিলে। মানে যিখন আমি আগতে আপোনাৰ এই 18খন গাঁৱত পূজা কৰি আছোঁ, তেতিয়া মানে প্ৰত্যেক ৰাইজকে এটা মানে দায়িত্ব দিছিলে। মানে এই যেতিয়া শিৱৰাত্ৰি হ'ব তেতিয়া মানে সকলোকে এটা মানে দায়িত্ব দিয়ে। কোনোবাই আৰু এই মন্দিৰটোৰ কথা প্ৰায়ভাগ মানুহে 90% মানুহে গম নাপায় যে এই মন্দিৰটো ইয়াত আছে। নাপাইছিল এতিয়াও নাপায়। এতিয়াও নাপায়। আমি সেইবাবে আহিছোঁ আমাৰ চেনেলৰ পৰা প্ৰত্যেক চবকে আমি ৰাইজক জনাইছোঁ যে এই মন্দিৰটোত এবাৰ আহক চাওক, 300 বছৰ পুৰণি মন্দিৰ হয়নে? এইটোৱে টুৰিষ্টৰ মানুহ মানে পৰ্যটকবিলাকে গম নাপায় যে গম নাপায়। অঁ তাৰমানে মোৰ বেলেগ প্ৰগ্ৰাম আছে মই যাম। অঁ অঁ এই তোমাৰ পাহৰি গ'লে দিগদাৰ হ'ব না। অঁ বাবু তোমাৰ নামটো কোৱা। খাই আছা? নামটো নমস্কাৰ, শ্ৰী শ্ৰী দাস। তুমি ইয়াতে কি কৰি আছা? পঢ়াৰ লগত আৰু অঁ ইয়াক বৰ্তমান তেওঁলোকে শিকাই আছে। এক ফটো যে দেখিছে ইয়ে দিছে আৰু ভৱিষ্যতে পূজাৰী হ'বা, দেখা পাম নেকি? ঠিক আছে দিয়া, বাই বাই। ইয়াৰ পৰা পাহাৰৰ ওপৰৰ পৰা ভিউটো কিন্তু তামাম চালিয়া লাগে দেই। হেলমেট মতো চব লো। তালা মাৰিলে মানে চাইকেল বন্ধ হৈ গৈছে। এই দেখিছে গণেশ মন্দিৰটো, এইটো আপোনাৰ মানে তেওঁলোকে পিছত বনাইছে। আগতে অকলে পাৰ্বতী মন্দিৰটো আছিলে, পাৰ্বতী পাহাৰৰ। কিন্তু মন্দিৰটোত আহি আপোনাৰ সঁচাই কিবা এটা শান্তি লাগে দেই। ইমান আপোনাৰ 1.5-2 কিলোমিটাৰ উঠি অহাৰ পিছতো মানে ইমান মানে কি ক'ব, একো চাইলেণ্ট বুলি ক'লো মানে, যোনটো মানে লাগে কিবা এটা ফিল কৰিব আপোনালোকে। তো আহিব ইয়াতে। আৰু এতিয়াও চাগে অসমৰ বহু মানুহে নাজানে মন্দিৰটোৰ বিষয়ে, গতিকে যিবিলাকে নাজানে আপোনালোকে মোৰ ভিডিঅ' হওক বা বেলেগৰ ভিডিঅ' হওক, পাৰ্বতী পাহাৰ চাৰ্চ কৰি পেলাই আহিব, আহক। বা তেওঁলোকে ইয়াত পূজা কৰে, যিকেইটা পূজাৰ সেইকেইটাৰ কোনো তেওঁলোকৰ 1 টকা 2 টকা যি দিয়ে কোনো আপোনালোকে মানে কি বুলি কয় দিব লাগিব যে সেইটো কোনো হেৰি নাই। আপোনালোকে দিলেও দিলে, নিদিলেও নাই। আহক মানে। আৰু যিহেতু যোনে আহিছে মানে তেওঁলোকে মনৰ ইচ্ছা পূৰণ হয়। পৰা বেমাৰ হৈছে তেওঁলোকে ভাল নাপায়, মানে বাহিৰত নিও ভাল পোৱা নাই। গতিকে এই মন্দিৰটোত আহি পেলাই তেওঁলোকে ফল পাইছে। লাগিলে ইয়াৰ অনুভৱটোতো একদম ভালেই লাগিছে। পবিত্ৰ স্থান তাকে ক'লে যে এইটো মন্দিৰ 300 বছৰ পুৰণি, এনেকুৱা তেনেকুৱা হৈছিল প্ৰথমৰ পৰা কেনেকৈ কথা আমি বিৱৰণটো জানিলোৱে। এইটো ভিডিঅ'ত সকলোৱে চাবই। তাৰ উপৰিও মানে মন্দিৰটোত আহি মানে নামিবলৈ মন যোৱা নাই। আহোঁতে কিন্তু গৰম উঠিছিল, ভাগৰ লাগিছিল। কিন্তু মন্দিৰটোত যেতিয়া পালোগৈ পুৰা শান্তি ন? শান্তি মানে বহুত শান্তি হুলস্থুলৰ পৰা পুৰা দূৰত ন? অঁ সেইবিলাকৰ পৰা দূৰত। আৰু এটা ভাল বস্তু দেখিলোঁ, ইয়াত ধূমপান নিষেধ আৰু প্লাষ্টিক নিষেধ। কোনোবাই যদি ইয়াত পানী বটলটো খাইছে ডাষ্টবিনত পেলাওক। মাটিৰ নাম। আৰু মন্দিৰটো ইমান ধুনীয়া মন্দিৰ এটা। মোৰ নাম নহয়, মই মাজুলীৰ পৰা আহিছোঁ। মই মাজুলীৰ কাৰণে ক'ব লাগে, কিন্তু আপোনালোকৰ গুৱাহাটীৰ কাৰণে কৈছোঁ মই। আৰু মন্দিৰটো এতিয়া 4 বছৰমান অকণমান হ'ল ফেমাছ হ'ল। আগৰ পৰা চলি আহিছে। হয়, 300 বছৰ 300 বছৰ টিংগল চংগল কাটি মই তাত কৈছিলোঁ একো নহয়। তই আহিবি কেনে লাগছে এতিয়া কওঁ একদম মানে বাল জাকাচ বুলি কৈছোঁ মই। কিন্তু চৰকাৰে এইটো গুৰুত্বপূৰ্ণভাৱে দিয়া নাই নাজানো। ইয়াৰ সিদ্ধান্তটো ল'ব লাগে চৰকাৰে, অসম চৰকাৰে। তেতিয়াহে বাহিৰৰ পৰা মানুহ আমেৰিকাৰ পৰা আহিছে, এজন নাম শুনি পেলাই তেওঁলোকে আৰু
মন্দিৰটো আজি তাৎপৰ্যপূৰ্ণ শুনিলোঁ যে কোনোবাই প্ৰমাণিক পাইছে যে আমুক তামুক আজিও কোনোবা এজনে বোলে 5,000 টকা দি থৈ গৈছে এই প্ৰমাণিক পাইছে 7,000 টকা দি থৈ গৈছে এই প্ৰমাণিক পাইছে নহয় জানো সেই তেনেদৰে এজন দুজনকৈ মানুহ আহিব তেতিয়া চিনি পাব মন্দিৰটো যে আমুকত আছে ইমান ধুনীয়া মন্দিৰ ডাঙৰ মন্দিৰ ভাল মন্দিৰ এনেকৈ চিনি পাব এই অকল চৰকাৰক অনুৰোধ কৰিছোঁ যে এতিয়া বিদ্যুতৰ কাৰণে এই মন্দিৰটো 4টা বজাতে বন্ধ কৰিব লগা হৈছে যদি বিদ্যুৎ থাকিলহেঁতেন 7টা বজালৈকে খুলিলেহেঁতেন তাকে আপোনালোকৰো ইয়াৰো স্থানীয় লোকে অনুৰোধ জনাওক যে এই মন্দিৰটো ধুনীয়াকৈ নিৰ্মাণ কৰি ৰাস্তা পদূলিৰ পৰা ধৰি লৈ পানী কাৰেণ্টৰ পৰা ধৰি লৈ ধুনীয়াকৈ ব্যৱস্থা এটা কৰি দিবলৈ পাব্লিক হেল্থৰ পৰা ধৰি লৈ কাৰেণ্ট ইলেক্ট্ৰিচিটি বৰ্ডৰ অফিচৰ পৰা ধৰি লৈ সকলোকে অনুৰোধ জনাবলৈ মই ক'লোঁ ঠিক আছে বাৰু এইখিনি মইতো গৌৰৱ বিহুত ভিডিঅ' বনাইছে গৌৰৱত কেনেকুৱা মানুহ হয় আজি নৰ্মেলি আহিলোঁ এইখিনি আৰু আপোনালোকক ভাল ভাল লাইক শ্বেয়াৰ সাবস্ক্ৰাইব কৰি দিব আৰু তিলকৰ বিবেক কমেণ্ট শ্বেয়াৰ চব কৰি দিব আমাৰ বিবেক ব্লগছো কৰি দিব নাম কি আছে জাৰ্ণি উইথ দীপ কেনে লাগছে নাটো তাতে ভাল নহয় দে যিমান যি কোৱা ৰাতি পালে ভাল হয় হ'ব দে এইখিনি তাত